Hey guys, welcome back to my channel. This is minivlog STM. আজিৰ minivlog special হ'বলৈ গৈ আছে। এয়া সাগৰতে ঠাণ্ডা পানী মই আগতে কৈছিলো। এয়া লেতেৰা পানী নহয়। এয়া হল নিজৰা পানী ঠাণ্ডা পানী। পানীৰ বটলবোৰ এটা টাকৈ খুমাই দিলো ঠাণ্ডা হ'ব কাৰণে। চাই থাকক আগলৈ কি কৰো। মই পাহৰি থাকিলো নহয় আপোনালোকৰ খবৰ সুধিব কাৰণে। গাইস ভালে আছে। এই গেলা গৰমত কাৰণো ভাল থাকিব হয় না নাই। গৰমৰ বতৰ কেনেকুৱা লাগিছে প্লিজ কমেন্ট এটা কৰি দিব। আমাৰ কিন্তু ওয়াটাৰ পাৰ্ক যাবলৈ পইচা নাই। কিন্তু আমাৰ নদী জিন্দাবাদ। নদীত বহু সময় এনেকৈ গা ধুলো। এই আৰু আপুনি যদি গাঁৱত থাকে আৰু গাইস কাষত যদি নদী থাকে ওয়াটাৰ পাৰ্ক কিয়নো লাগে। ইটো পানী নদীৰ পানীতকৈ বহুত বেলেগ। কাৰণ চাব পাৰে ওপৰৰ পৰা নিজৰা আহিছে নিজৰাৰ পৰা বৈ আহিছে পানীটো যে ইমানে ঠাণ্ডা ইমান শান্তি লাগে মানে গাত ঢালিলে এনেকৈ বহু সময় গা ধোৱাৰ পিছত মই আৰু ভন্টি সৰুকৈ এটা পাৰ্টি খাম বুলি ভাবিছো গৰমৰ পাৰ্টি গাইস জুকাৰ পাৰ্টিটো আনিছিলো লগতে ঘৰৰ পৰা অনা পানী ঠাণ্ডা হ'বলৈ দিছিলো আমি ডাঙৰকৈ পাৰ্টি খাম বুলি ভাবিছিলো কিন্তু পইচা নাই নহয় অলপ চলপ কিবাকে আনিছো আৰু ঠাণ্ডা পানীত নেমু চৰবত খাম গাইস গিলাছটোকো লৈ আহিছিলো বাল্টিঙৰ তলত মানে বাল্টিঙৰ ভিতৰত আৰু এনেকৈ আহি নদীত গা ধুই আৰু চৰবত খোৱা কিমান যে ভাল লাগে গাইস মইহে জানো কাৰণ মই আৰু এদিন খাইছিলো কিন্তু ব্লগ বনোৱা নাছিলো ইহঁতে ফুটবল খেলি আছিলে নদীত কিন্তু আমাৰ চৰবত খোৱা চাই কিনে ইহঁতে আহি খালে আমি চৰবতৰ লগত কিবা খাম বুলি চানা বিস্কুট লৈ আহিছিলো গাইস সেয়ে আৰু গাঁৱত বান্ধৱী নাই চবৰে বিয়া হৈ গৈছে সেইকাৰণে সৰু পোৱালিৰ লগত খেলি থাকো গাইস মই এনেকৈ চৰবতৰ গ্লাছ ভন্টিৰ লগত চিয়াৰ্ছ কৰি খাই দিলো একো নাই গাইস লাইফটো এনজয় কৰিব লাগে সৰু ডাঙৰ বাছ নাই গাইস চবে বন্ধু চবে মিত্ৰ চবে মানুহ হয় না নাই এতিয়া আমি খাই মেলি ৰেডি ঘৰলৈ যাম বুলি ভাবিলো একদম গধূলি হৈ গৈছে যদি ব্লগটো ভাল লাগি থাকে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম নেক্সট ব্লগত বাই বাই